বেক টু মাই ইউটিউব চেনেল। আজিৰ পৰা ৰাস যিহেতু 7 নৱেম্বৰ আৰু আজিৰ পৰা মাজুলীত বিভিন্ন ধৰণৰ জেগাৰ পৰা মানুহ আহি ইয়াত মাজুলীত ভৰপূৰ হৈ যাব ৰাস চাবৰ কাৰণে। আৰু আমিও দেখাম আপোনালোকক ৰাসৰ কিছু দৃশ্য আৰু ক'ত ক'ত ৰাস পাতিছে, কেনেকৈ পাতিছে চব আপোনালোকক দেখাম, চাই যাব, ভাল লাগিব। যাম ৰাসটো যিহেতু ৰাতি হ'ব, দিনটো কি কৰোঁ দেখাম। আৰু এয়া চব মায়ে নিমকি বনাই আছে, এয়া চাউলত খাবলৈ এতিয়া ৰাতিপুৱা নিমকি বনাই আছে মায়ে কেনেকৈ। আৰু ৰাসৰ কাৰণে যিহেতু আলহীও আহিছে, তো মা পুৰা ব্যস্ত। তো গৰম গৰম নিমকি আৰু চাহ খোৱাৰ পিছত এতিয়া ব্ৰেকফাষ্টটো কৰি লওঁ। ব্ৰেকফাষ্টত আজি আছে জলপান। মইতো জলপান ইমান নাখাওঁৱেই, মই দৈ খাম যিহেতু। আৰু চাওক আপোনালোকে কেনেকৈ আমি হেৰি কৰি আছোঁ। চাব পাৰে, অলপ ওলাই যাওঁ, আপোনালোকক দেখাম ক'ত ক'ত যাম, কি কৰোঁ। ওলাই আহি চাৰিআলি পালোঁ। এই চাৰিআলিত প্ৰথম চিখৰ এটা খাই লওঁ। চিখৰটো খোৱাৰ পিছত মুখখন অলপ ফ্ৰেছ হ'বতো, ৰাতিপুৱা টাইম মুখখন মিঠা কিবা কিবি লাগি থাকে। ব্ৰাছ কৰাৰ পিছত চাহ তাহ খালোঁ ন, আৰু ব্ৰেকফাষ্টো কৰিলোঁ, টেঙা দৈ খাই দিলোঁ। এতিয়া মুখখনো স্মেল আহি আছে টেঙা দৈ সেইকাৰণে চিখৰ এটা খাই লওঁ। তাৰপিছত অলপ ওলাই মেলি যাম। আৰু আজি ৰাসটো ৰাতিকৈ দেখামেই যিহেতু, এতিয়া দিনটো কি কৰি আছোঁ তো এনেই থাকিম ন, অলপ ভিডিঅ' চিডিঅ' বনাই থাকোঁ। তো চাৰিআলি আহি পালোঁ, এয়া কৃষ্ণ গ্ৰচাৰী। মোৰ লগৰতে খুলিছে এখন গ্ৰচাৰী দোকান, চাব পাৰে। আৰু এয়া নহৰু লৈ আছে এতিয়া বৰ্তমান। ককা আপুনি ক'ৰ পৰা আহিছে? দক্ষিণপাট। আজি ৰাস চাব নাই? চাব লাগিব ন। তাত দিন ৰাস হ'ব নাই? হ'ব, কাইলৈ হ'ব। কাইলৈৰ পৰা দিন ৰাস হ'ব হেৰিয়ত 8 তাৰিখ যিটো কাইলৈ। চাব আপোনালোকে আহিব পাৰে দক্ষিণপাট সত্ৰ। এয়া আমি চামগুৰি সত্ৰ আহি পালোঁ। এয়া ভক্সলে লৈ আছে কিবা। দাদা জেলপি কিমান পোৱা? 50 টকা। এয়া জেলপি দেখিব পাইছে, পোৱা 50 টকা। কিবা ল'বি নেকি তই? কিমান লৈছ? এক পোৱাত কিমান দাম উঠিব? 50 টকা। বঢ়িয়া। এয়া দেখিছে জেলপি গৰম গৰম বনাই আছে। আৰু এয়া তো আমি জেলেপি খাই এতিয়া আমি এয়া পাণ খাব লৈছোঁ। এই পাণ বনাই আছে আমাৰ কাৰণে। জৰ্দা এটা, মিঠা কি বুলি কয়, মিঠা কি বুলি, তোৰ কি নাম আছিলে? চিম্পুল মিঠা দেই। আৰু এটা আৰু দুটা জৰ্দা বনাই আছে। চব কি জৰ্দা বনাইছে নেকি? জৰ্দা বনাইছে, চব জৰ্দাই বনাই দিওঁ। চব জৰ্দা বনাই দিব। কালি মোৰ 360 লাগিব। 160, 360, 470, 420 চব বনাই দিওঁ আৰু। আপোনাৰ ঘৰ ক'ত দাদা? নগাঁও ক'ত? এয়া চাব পাৰে, দাদাৰ ঘৰ নগাঁও। চিনি পায়? লাউখোৱা ৰোড চিনি পায়? ক'ত? লাউখোৱা ৰোড চিনি পায়? গৈছোঁ মই তাতে, মোৰ লগৰ আছে তাতে। ক'ত আছে লগৰ? তাতে লাউখোৱা ৰোডৰ পৰা গৈ ৰাইট চাইডত এটা মন্দিৰ হেৰি আছে, কি বুলি কয়, কি আছে, কৃষ্ণগুৰি এটা মন্দিৰ আছে। কৃষ্ণগুৰি মন্দিৰ নহয়, হনুমান মন্দিৰ। কিবা মন্দিৰ এটা আছে, মন্দিৰটোৰ ওচৰত মোৰ লগৰটো ঘৰ। কি পাতলা চুপাৰি না গোটা চুপাৰি? কি খাবি? পাতলা দিওঁ। দাঁত নাই ন, গুটখা খাই দাঁত একদম অৱস্থা বেয়া আৰু কি ক'ম। তো এয়া পাণ বনাই আছে চব। নগাঁৱৰ পৰা আহি দাদা ইয়াত পাণৰ দোকান খুলিছে। পাণ 15 টকা, আমাক কিন্তু 10 টকা দিছে দেই দাদা, একদম চিনাকি বুলি। এয়া দাদা নগাঁৱৰ পৰা আহিছে আৰু আমি মাজুলীৰ মানুহ। এয়া পাণ বনাই আছে চব। চিনাকি দাদা নগাঁৱৰ পৰা আহিছে ন আপুনি? নগাঁৱৰ পৰা আহিছে। আৰু জৰ্দাবিলাক একদম বাজে হয়। মোক পাণ বন্ধু শিকাই দিব নি? কৰিব নেকি? 500 টকা দি যাম, শিকাই দিয়কচোন। শিকাই, এইটো চিম্পুল কথা। আপুনি এইটো কি এনেকৈ ধৰিব ফাৰ্ষ্টত পাণটো মোক ভিডিঅ'টো বনাব। চিধাকৈ মাৰিব এটা। ৰ'ব এক ছেকেণ্ড, এনেকৈ মাৰিব। প্ৰথম কৈ দিয়ক, প্ৰথম মোৰটো খাই লওঁ। এইটো আৰু পাণ খাম এতিয়া। দাদাই পাণটো বনালে ধুনীয়াকৈ। 160 আৰু 120 মিক্স আছে। লগতে ই আছে কিচমিচ আছে। পাণ ধুনীয়াকৈ জৰ্দা পাণ আমি খাব লৈছোঁ। ইয়াত দেখিছে নাই, কিচমিচ আছে লগতে। বঢ়িয়া লাগিছে একদম।
এইবিলাক চাহ আকৌ আৰু এক চাটনি চেবি হা Once মাছ ধৰিলে নেকি নহয় গোপীসকল আমাৰ পিছে পিছে আহিছে অলক্ষৰকৈ অহা নহ'লে ধৰা পৰিব লাগিব প্রাণীনাথ, আপনি